বজাৰত কাহৰ ডুপ্লিকেট বস্তুনো কিয় চলে দুটা প্ৰধান কাৰণ কম সেইটো শুনিব এতিয়া আজিৰ দিনত ৰ মেটেৰিয়েলৰ প্ৰাইচ হৈছে প্ৰায় 1900-2000 টকা এতিয়া তাৰ ওপৰত আছে মেকিং চাৰ্জ আৰ্টিষ্টৰ খৰচ তাৰপিছত আপোনালোকে দোকানৰ প্ৰফিট তাৰপিছত যাতায়াত থাকিলে যাতায়াতৰ খৰচ গতিকে এই হিচাপে প্ৰাইচখিনি ভালেখিনি বাঢ়ি যায় বাকী যিবিলাক ডুপ্লিকেটৰ তুলনাত সাপোজ আপুনি বিয়াৰ কাৰণে এখন কাহৰ বটা আনিব গৈছে দোকানত গ'লে দোকানীয়ে ক'লে কি 3-4 হাজাৰ টকা সাপোজ দোকানীজনে একো ঠগাবাজি কৰা নাই কিন্তু তেখেতে কৈছে কি যে মোৰ পিতলৰ বস্তু আছে এইটো আপুনি লওক দেখাত সেম 1500 টকাতে পাইছে বহু মানুহ এনেকুৱা আছে যে তেওঁলোকে কি 1500 টকাৰখনে লৈ লয় সাপোজ ট্ৰেডিশনালি আপুনি অৰিজিনেল বিচাৰিছে সেইটো বেলেগ কথা এতিয়া তাৰপিছত তেওঁলোকে কি 1500 টকাত পালে গতিকে প্ৰাইচটো ওৱান ফেক্টৰ 2 নম্বৰ ফেক্টৰটো কি হৈছে যে ফিনিশিং এতিয়া আমাৰ যিবোৰ বস্তু আছে হ্যান্ডমেড প্ৰপাৰ ফিনিশিং নাহে বাকি যিবিলাক বাহিৰৰ মেচিন মেডৰ তুলনাত এতিয়া মেচিন মেডখিনি যেতিয়া বস্তুবিলাক পায় মানুহে তাৰ ফিনিশিংটো বেছি ভাল পায় আৰু আজিকালি মানুহবিলাক কেনেকুৱা হৈছে বেছি ফিনিশিং বিচাৰে বিশেষকৈ আমাৰ সৰু সৰু শৰাই যিকেইখন আছে এইকেইখন হ্যান্ডমেডটো বহুতেই বেয়া পায় মানুহে এইখন মেচিন মেডে চলে গতিকে আজিকালি কি সৰু শৰাইখিনিও নোহোৱা হৈ গৈছে এতিয়া এই দুটাই কাৰণ ভাবো কি বহুখিনিয়ে এফেক্ট কৰিছে আমাৰ যিটো ইণ্ডাষ্ট্ৰি আছে গতিকে আপুনি এই ক্ষেত্ৰত কি ভাবে আপোনাৰ নিজৰ মতামত জনাব ধন্যবাদ